গতিকে সহায় করে ও বেটাও ওরকম নাই করে ওরকম কাম করে সব রসেন কেউ নাই না সব আছেন এখন একলা রহিলা একলা বসিলা কেউ নাই না ককাজনে দুখ কৰিছে কোনোৱে নাহে অকলে অকলে থাকে ঘৰখনত আজি আমি অহাৰ কাৰণে বহুতে ভাল পাইছে আজি ফূৰ্তিত আছে ককাজনে না আজি ফূৰ্তি লাগতে নে 3-4 দিন হৈ গ'ল মই ককাজনক খবৰ ল'বৰ কাৰণে আহি আছোঁ মানে মাজে মাজে আহিয়ে থাকোঁ মই যেতিয়া সময় সুবিধা পাওঁ তেতিয়া ককাজনক আহোঁ কিবা এটা নহয় কিবা এটা ককাজনৰ কাৰণে লৈ আনো খাবৰ কাৰণে আৰু এতিয়া ঠাণ্ডা লাগিব বুলি কিনে মই কম্বল আগতো দি গৈছোঁ আজিও এতিয়া এখন ঠাণ্ডা লাগিছে বুলি কিনে কোৱাৰ কাৰণে কম্বল আৰু এখন দিছোঁহি গাৰু এটা দিছোঁহি পেন এটা দিছোঁহি যিমানখিনি পাৰোঁ ককাজনক কিবা নহয় কিবা এটা দিবৰ কাৰণে আহিছোঁ আৰু ককাজনে সেইটো কাৰণে আজি ভাল পাইছে ফূৰ্তি পাইছে কোনোবা যে আছে ইয়াৰ কাৰণে কোনোবা যে আহি আছে সহায় কৰিবৰ কাৰণে সেইটো কাৰণে ভাল পাইছে আৰু কৈছে বহুত দুখ মনেৰে কৈছে মোৰ নিজৰ ল'ৰা ছোৱালীও ইমানকৈ সহায় নকৰিলে সিহঁতি আহি কিনে সহায় কৰিছে নে না আইডিয়া কৰি কৰি ই এনেকেই মানে ভিতৰৰ পৰা বাহিৰলৈ আহে কেতিয়াবা প্ৰস্ৰাৱ কৰিবৰ কাৰণে যায় লেট্ৰিন কৰিবৰ কাৰণে যায় এনেকেই মানে হা লেট্ৰিন সিপিনে বাহিৰতে ক'ৰবাত কৰে লেট্ৰিনো নাই তেনেকুৱাকৈ বনাই থোৱা নাই এনেকৈ অহা যোৱা কৰি থাকে এতিয়া বাহিৰত আহি কিনে মাটিখনত বহি বহুত কষ্টৰে জীৱন পাৰ কৰি আছে আমি কেতিয়াবা এনেই চকুকেইটা মুদি থাকিলে কেনেকুৱা লাগে ন এইটো একেবাৰে দেখি নাপাইছে এই তাতে এনেকৈ বহিব এতিয়া অকণমান দেৰি বহিব এতিয়া আমি আহিলোঁ বুলিও গম নাপায় এনেকৈ বহি থাকিব এতিয়া বেচেৰা চাব ঘৰটো তাই হয় পেন কম্বল একটা পেন আৰু এটি গাৰু একটা কম্বল একটা পেন আৰু গাৰু একটা লেগে আছি বলে যে আই কুইদিনটা এইটো পুৰা চাফা কৰি দিয়ক এদিক যে লাগি যা এদিক পা পুৰা হা এইখিনি পুৰা চাফা কৰি দে সেইদিনা মানুহ বিচাৰি নাপালোঁ আকৌ সেইদিনা মানুহ বিচাৰি নাপালোঁ খেতিৰ কাৰণে গ'ল ধান আনিবৰ কাৰণে গুচি গ'লগৈ তাৰপিছত আজি এতিয়া দাদা দুজনক চাফা কৰিবৰ কাৰণে লগাই দিছোঁ আৰু এইফালে লৈ আনিছে আকাশ সেইটো নানা বট কাম নাই যা চাফা কৰি হেৰি কৰিলে যে না এইগিলা মানে পুরা জঙ্গল হয়ে যায় যে সাফা করে দেহি এটালে আরো একটা দিয়ে দেহি ঠান্ডা লাগলে বললে না ওই দিনটা ঠান্ডা লাগাতে বললি ওইটা এটা নিচে লেবে ওইটা উপরে লেবে ও আর গারু একটা ले নিচে মাথাতে এটা গারু में घुमावे ऐसे ओ यहाँ बिस्तर में लगाई दे मरो पेन एक है देख मादा पेन ले लिया रो आई पेन डाइटा ले तुम्हें परबे तो कोनो आने में देखो रोतो चिली पेन लगे এটা ले पिन লং পেন লাগে না লং পেন লাগে পিন তো পিনলে পিনে পারবে না बोर्ड के पिन ओ उल्टा उठे तो सीधा कर दे बोले ए कौन पिन ले পারবে না ঢুকাই দিলে ले पिन ঠান্ডা না লাগি গো নে इनके देख रो हैं जेबू सब है पॉकेट भी है डोका ठीक है डोका पावे पॉकेट ठीक है इटा उठा ले उठा दे বদলে ভালতে বদলে গাড়ীটো কণ্ডিশ্যন গাড়ীটো পানী বটলতে থাকিব ফুল পানী বটল লৈ নে কিনলেকো ভাল আছে কিনিব সি এইটো খাবলৈ যায় তাত পিনে পারবে তো নে লাহে লাহে পিন বডি নাইছে কামত একলে নাইছে ন আরামসে পিন আৰু এইবিলাক চফা কৰিছোঁ ইমান ধুনীয়া হৈছে চাই এতিয়া চফা কৰি দিয়াৰ লগে লগে এতিয়া মুকলিকে ইয়াত বহি থাকিব পাৰিব ভাত দিব
ভাত দিবৰ কাৰণে আহিছিলে আহিছিলে অঁ ইয়াতে বহিও ভাত খালি কি নাম আছিলে ভাত দিব আহে কি নাম তাৰ গুণ্ডুলো মাকজনী কি নাম গণিতা গণিতা মৰাণ লিখে নে কি লিখে বাৰু লিখে বৰা লিখে ন গণিতা বৰা নামৰ এজনী মহিলাই ভাত দিয়েহি ডেইলি ৰেগুলাৰ ৰাতিপুৱা টাইমত দিয়েহি ন ভাত অঁ গণিতা বৰা ইপিনে আছে ঘৰ য'ত এই বাইদেউগৰাকীয়ে চোৱা চিতা কৰি আছে এতিয়া মানে খোৱা বোৱাটো দি থৈ যায়হি পেণ্টা ঢুকাই ল'ব সিহঁত সেইটোও কাম কৰে আশাকৰ্মী কৰে চিনি পাওঁ আশাকৰ্মী কৰে গণিতা বৰা নামৰ এই মহিলাগৰাকীয়ে এই ককাজনক খোৱা বোৱাটো ব্যৱস্থাটো দি থাকেহি তাৰপিছত আজি আমি সিদিনা নাপালোঁ মানে সিদিনা মানুহ বিচাৰি নাপালোঁ খেতি ছিজনটো এতিয়া পথাৰত গুচি গ'লগৈ আৰু আজি এতিয়া এইখিনি চফা কৰাই দিছোঁ গোটেই চোতালখন চফা কৰি দিছোঁ ধুনীয়াকৈ দাদা কেইজনে চফা কৰি দিছে কি নাম আছিলে দাদা আপোনাৰ কি নাম সাগৰ আৰু আপোনাৰ অজয় আৰু সাগৰ দুইজনে চফা কৰি দিছে আজি আৰু আমি আজি লৈ আহিছোঁ ককাজনক মানে আগতো কম্বলখন দিছিলোঁ তাৰপিছত ঠাণ্ডা লাগে বুলি কিনে কৈছে সেইটো কাৰণে আজি আৰু এখন কম্বল দিবৰ কাৰণে আহিলোঁ তাৰপিছতে গাৰু দি থৈ গৈছোঁ গাৰু এটা কম্বল এখন আৰু পেণ্ট এটা এই পেণ্টটো পিন্ধি আছে পেণ্টটো এই পেণ্টটো আনি দিছোঁ আজি না এইকেইটা যে বিজৰা ৰাখ দিও গাৰু একটা কম্বল একটা আহে আৰু খানাগিলা কাহা এই যে লেদাৰ বট এই যে ধৰ এটা পানী বটল টিংৰা আহে কচুৰি আহে ধেৰে কিবা কিবি আহে এটা লে এতিয়া পানী বটল লাগে হৌ এই লে এটা লাগে বিস্কুট হৌ এটা লাগে লে হাত দে এটা কেক লাগে হৌ কেক খুলে পারবে না নাই দুটা এখন নাই এখন ভাত খাই নাই হবে না এটা লে এটা কচুরি লাগে হৌ এই পলিথিনটো ভৰাই দিছোঁ মই এটা কচুরি লাগে আর এই যে পলিথিন আহে পলিথিন में ঢুকাই লো তুই হৌ এই যে নানা ধর এই যে লে পিছে ফাड़ के खाए पारबे ना ना फाड़ के खाए पारबे ना यहाँ ढुकाई दे ढुकाई दे কচুরি আহে বিস্কুট আহে কেক আহে তাম্বা তুমলো এ আহিলে দেখলি তো এখন আজ দেখলি ন কিনখন আছে ঠিক এগুলা ভিতরে রাখ দিও গাড়ো গিলা গাৰু আৰু কম্বল আৰু নাইখে সব ঢুকাই দিলি ঢুকাই দিলি আৰু নাইখে আৰু আইলা ধূপ সেকাইলা কেনা ঠান্ডা কাম হবে এগুলা ঢুকাই দেহি খাই সামান গিলা নিজে ঢুকাই পারবে না পারবে না পানি গিলা ঢোকাল পানিটা সব ঢুকাই দিলি পানি বোতল লাগে ফুলতে নাই তো দে মই খুলি দেখলি দে মই আৰু এফালে হা এই যে মই এটা পানী বটল খুলিলে আৰু এইকেইটা এতিয়া বিছনা ধুনীয়াকৈ এই পানী বটল খুলিলে এখন দেখছো না ধুনীয়াকৈ পলিথিনটো খুলি থৈ যাম এইটো ফালি দিয়ে এইটো নতুন গাৰু এটা আনি দিলোঁ আকাশ এই পলিথিনটো সেইফালে থৈ দিওঁ পলিথিনটো বিছনাখন পাৰি থৈ যাম ন এইটো কি গাঁৱৰ লৈ এইটো গাৰু এইকেইটা এতিয়া নহ'লেও হয় ইটাখিনি এনেকৈ থ'ব এইটো গাৰু বুঢ়া নানা কৈছে এই আৰু কোনো নাই বোলে এটা কম্বল আনি দিবলৈ কৈছে এটা কম্বল আনি দিবলৈ কৈছে মই ঠিক আছে এটা কম্বল পঠিয়াই দিম বাৰু কালে এইজন নানা কি বললি বল দে देखो माँ बाप ने घासे बगाने काम करते रहे तो घर का टुकड़ा हो जाए पति दुकान जाए बगाने काम नहीं करते नहीं पाते के ये टुकड़ा कहाँ के कौन सा टुकड़ा यहाँ है नेকি वो होती लगे আপোনাৰ কথা কৈ আছে तारो माँ बाप नहीं थे टुकड़ा है यही क्या घर से घासे पका करता है আৰু ও কলা গাছটা সামনে রাখ দিবি এবার টাইম পুৰা ধুনীয়াকৈ চফা কৰিব দেই দাদা মানে একদম পুৰা
এইবিলাক ইয়াত দমা নহ'ব মানে পুৰা ক্লিন কৰি দিব এফালে ন কলগছে গৈ কলগছকে সামনে পুৰা রাখি চাফা হৈ গ'লে নানা এখন চিন্তা কৰে নাখে হো এইগিলা যে পুৰা চাফা কৰকে মানে চিল উল দেহে তো পুৰা চাফা কৰকে সাইড কৰ দে यहाँ आराम से बठे पाबे এখন আৰু এফালে আজি কাম হৈ গ'ল হিদিনা আমি মানুহ বিচাৰি নাপালো যেহেতু নেকি খেতিলে গুচি গ'ল গোটেইবিলাক মানুহ পথাৰলৈ গুচি গ'ল মানুহ বিচাৰি নাপালো কামটো ৰখি গ'ল আজি কাম হৈ আছে এয়া দেখিছে ন আপোনালোকে ধুনীয়াকৈ বন চিকনাই আছে এফালে দাদা দুজনে আৰু এফালে ককাজনৰ অকণমান ঠাণ্ডা লাগে বুলি কিনে কৈছিলে সেইটো কাৰণে আকৌ আজি এখন কম্বল লৈ আনিলোঁ গাৰু এটা লৈ আনিছোঁ আৰু পিন্ধিবৰ কাৰণে পেণ্ট এটা লৈ আনিছোঁ এইফালে পেণ্টটো দেখাই দিয়ে পেণ্টটো পিন্ধি ধুনীয়াকৈ বহি আছে ইয়াত কেইখন লাগতে নানা পেণ্ট এটা পিন্ধকে বইলে नाना आने वीडियो बनाती हो वीडियो बनाती मोबाइल में वीडियो बनाती को বইলে নানা কিরকম লাগছে पेंटा पिन के कितकन लगा थे बोल दे ठीक है लगे है पॉकेट भी है हो कोनो ढुकाई पारबे पॉकेट আৰু কোকাজন আজি পুৰা ফৰ্টিত আছে যেহেতু নেকি তাৰ পেন এটা প্ৰয়োজন আছিল পেন এটা আনিলো হাফ পেন পিন্ধি কিনে থাকে ঠাণ্ডা লাগে বুলি কিনে কয় আজি পেনটো পিন্ধি কিনে বহুতে ভাল পাইছে না নানা ভাল লাগতে না পেনটা পিনকে ভাল লাগতে বহুতে ফূৰ্তিত আছে আজি ককাজনে য'ত ধৰি ধৰি তেনেকৈ আহি কিনে বহি আছিলে আমি সেইটো সময়তে পালোহি ইয়াত নানা কোনো বলবে কোনো বলবে নেকি নানা ভিডিও हाँ वीडियो में कोनो बोल दे कोनो अच्छा बोल दे আপনি যে আয়ে হওয়াই করে হো তো বেটাও ওরকম নাই করে ওরকম কাম করে শুনি তো একটু লোকেন কেউ নাই না সব আপনি এখন মু একলা রহিলা একলা বসিলা কেউ নাই না ককাজনে দুখ কৰিছে কোনোৱে নাহে অকলে অকলে থাকে ঘৰখনত আজি আমি অহাৰ কাৰণে বহুতে ভাল পাইছে আজি ফূৰ্তিত আছে ককাজনে না নানা আজি ফূৰ্তি লাগতে নে 3-4 দিন হৈ গ'ল মই ককাজনক খবৰ ল'বৰ কাৰণে আহি আছোঁ মানে মাজে মাজে আহিয়ে থাকোঁ মই যেতিয়া সময় সুবিধা পাওঁ তেতিয়া ককাজনক আহোঁ কিবা এটা নহয় কিবা এটা ককাজনৰ কাৰণে লৈ আনো খাবৰ কাৰণে আৰু এতিয়া ঠাণ্ডা লাগিব বুলি কিনে মই কম্বল আগতো দি গৈছোঁ আজিও এতিয়া এখন ঠাণ্ডা লাগিছে বুলি কিনে কোৱাৰ কাৰণে কম্বল আৰু এখন দিছোঁহি গাৰু এটা দিছোঁহি পেন এটা দিছোঁহি যিমানখিনি পাৰোঁ ককাজনক কিবা নহয় কিবা এটা দিবৰ কাৰণে আহিছোঁ আৰু ককাজনে সেইটো কাৰণে আজি ভাল পাইছে ফূৰ্তি পাইছে কোনোবা যে আছে ইয়াৰ কাৰণে কোনোবা যে আহি আছে সহায় কৰিবৰ কাৰণে সেইটো কাৰণে ভাল পাইছে আৰু কৈছে বহুত দুখ মনেৰে কৈছে মোৰ নিজৰ ল'ৰা ছোৱালীও ইমানকৈ সহায় নকৰিলে সিহঁতি আহি কিনে সহায় কৰিছে নে নানা তেনেকৈ কৈছে